আজি আমাৰ যেহেতু 3 দিন হ'ল আহি মঙ্গলবাৰৰ পৰা আহি পোৱা তো আমি এতিয়া ৰেডি হৈছো গোটেই কেইজন একদম এতিয়া ওলাম আৰু গিৰা একদম ৰেডি তো আমি এতিয়া ইয়াৰ পৰা ওলাম কাজু ৰাষ্ট্ৰীয় বজৰং দলৰ ফালৰ পৰা দাদাহঁতে যিহেতু মানে বাটত ৰৈ থাকে আমাৰ কাৰণে আৰু এনেকৈ আমাক দি দিয়ে আৰু গাইজ ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব আৰু মৰম দি থাকিব গাইজ আৰু আশীৰ্বাদ কৰি থাকিব আৰু এনেকৈ বস্তু বাহনি চাইকেলত বান্ধা হৈ গ'ল আৰু এতিয়া ইয়াৰ পৰা ওলাবলৈ ওলাইছোঁ তো আজি আমাৰ তৃতীয়টো দিন তো আপোনালোক বৰষুণ দিয়ে আছে তাৰে মাজতো আমি যাবলৈ চেষ্টা কৰিম কাৰণ কিয় আমি যদি ইয়াত বেছি দিন ৰখি থাকোঁ আমাৰ তালৈকে যোৱাটো বেছি দেৰি হৈ যাব তো যিমান বৰষুণ দিলেও মানে এনেকৈ মানে ৰখি যোৱাৰ চেষ্টা কৰিছোঁ তো গেণ্ডদাই পেকিং কৰি আছে তো আৰু আপোনালোকে ভিডিঅ'বিলাক চাব আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব আৰু বেছি যদি ভাল লাগে তো শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে মৰম আৰু আশীৰ্বাদ দি থাকিব জয় আই অসম মানে ক'ৰবাৰ পৰা আহি থাকিলে যদি কিবা কাৰণত ৰাতি থাকিবলগীয়া হয় বৰপেটা ৰোডত তো এইখন হোটেলৰ নাম আছে হোটেল NGS ইয়াৰ শনি মন্দিৰ পথ সেইটো তো আপোনালোকে ইয়ালৈ আহিলে হ'ল বহুত কম পইচাত মানে ভাল ৰুম তো চাই থাকক আগলৈ দেখুৱাই আছোঁ বৰ্তমান ৰাস্তাতে এনেকৈ আগুৱাই গৈ আছোঁ সেই যে দেখিছে পুলিচ পইণ্টটো তাৰ পৰা ৰাইট ল'ব লাগিব আমি আৰু লেফ্টে যাব গুৱাহাটীলৈ তো চাই থাকক ভিডিঅ'টো আপোনালোকে আৰু আমি আহি এনেকৈ এটা বিশাল নদী পালোঁ আৰু নদীটোৰ নাম হৈছে বেকি নদী তো গাইছ আমি সৰ্বমুখ হোটেল পালোঁ আহি তো হোটেলখনত আমি অলপমান চাহ ৰুটি খাই লওঁ এই ইয়াৰ পৰা আকৌ জাৰ্ণি ষ্টাৰ্ট কৰিম এনেকৈ আমাৰ খোৱা লোৱা হৈ গ'ল আৰু খুৰাসকলে আহিছোঁ খুৰা আশীৰ্বাদ কৰিব যাতে আমি ভালে ভালে গৈ পাওঁ খুৰাৰ পৰা এনেকৈ আশীৰ্বাদ নাই আমি অহাৰ ব্যৱস্থাটো আমাৰ ট্ৰেইনত অহাৰ কথা আছে কি হয় নাজানো বাৰু প্ৰথমতে গৈ পাই লওঁ তাৰপিছত আমি আহি সৰভোগ পালোহি আৰু সৰভোগৰ এখন হৈছে মইনাবৰী সত্ৰ সৰভোগ তো ইয়াৰে ভিতৰৰ পৰিৱেশটো অলপমান আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ তো চাই থাকক ভিডিঅ'টো আপোনালোকে এনেকৈ ভিতৰলৈ সোমাই আহিলোঁ আৰু আহি দেখিলোঁ যে এক মানে কি ক'ম মানে আপোনালোকক ক'বলৈ ভাষা নাই ইমানেই ধুনীয়া পৰিৱেশ মানে আপোনালোকক দেখাব পাই মই বহুত সুখী হৈছোঁ আৰু চাই থাকিব আপোনালোকে এনেকৈ যিমান পাৰোঁ আপোনালোকক ৰাস্তাত গৈ থকা অৱস্থাত যি এনেকুৱা সত্ৰ হওক বা যিকোনো ভাল বস্তু দেখুৱাবলৈ চেষ্টা কৰিম তো চাই থাকিব আপোনালোকে আৰু এয়া ভিতৰৰ পৰিৱেশ দেখিছে আপোনালোকে তো গাইজ বৰষুণো দি আছে বাৰু অলপ তো তাৰ উপৰিও তো আপোনালোকক দেখুৱাব পাই মই সুখী হৈছোঁ যে সত্ৰৰ যিটো পৰিৱেশ আছে পৰিৱেশটো ইমানেই ধুনীয়া তাৰ দুটা বস্তু দেখুৱাবলৈ বিচাৰিছোঁ সত্ৰৰ ভিতৰতে আছে তো ইমানেই ভাল লাগিছে মানে মই আপোনালোকক কি ক'ম বুজাব নোৱাৰোঁ এক অনুভূতি আৰু ইয়াত দেখিছে আপোনালোকে খহা ইমানেই ধুনীয়া পোৱালিৰ পৰা ডাঙৰলৈ ধুনীয়া আৰু মানে বহুত আছে এনেকৈ আৰু ময়ূৰো আছে মই আপোনালোকক দেখুৱাই আছোঁ দুটা ময়ূৰ আছে আৰু ময়ূৰ দুটা ওচৰলৈ আহিছোঁ মই আৰু এয়া দেখিছে ময়ূৰ দুটা ইমান ধুনীয়া এটা পৰিৱেশ মানে আপোনালোক এজন ভাইটি আৰু তোমাৰ নামটো ময়ূৰ অধিকাৰী ঠিক আছে বাৰু এনে কেনেকুৱা পাইছা আমাক লগ পাই কিনে আশীৰ্বাদ কৰিবা যাতে আমি মন্দিৰ গৈ আছোঁ ভালে ভালে গৈ পাওঁ ঠিক আছে তো আমি বহু কিলোমিটাৰ অহাৰ পিছত হেৰি বঙাইগাঁও ডিষ্ট্ৰিক্টত সোমাইছোঁ আৰু ইয়াতে দেখা আছে ৱেলকাম টু বঙাইগাঁও ডিষ্ট্ৰিক্ট তো এনেকৈ আপোনালোকৰ আশীৰ্বাদ মৰম থাকিলে আমি আৰু আগুৱাই যাম আমি ইমান কিলোমিটাৰ আমি আহিলোঁ তো অনুভৱটো কেনেকুৱা হৈছে অনুভৱ একো নাই আৰু আমি যিমান দূৰ যাব লাগে আমি সিমান দূৰ যাব পাৰিমে আৰু ইফালে আমাৰ লগত আছে নয়ন বনিয়া যিহেতু আমাৰ লগত এতিয়া আছে নয়ন বনিয়া ভিডিঅ' কলিং কৰিছে দাদাই তো তেওঁক বহুত বহুত ধন্যবাদ কাৰণ তেওঁ আমাৰ খবৰ বহুবাৰ লৈছে আৰু যিমান বতাহ দিয়ক বৰষুণ দিয়ক একো টেনশ্যন ল'ব নালাগে আমি সদায় আগবাঢ়ি যাম আৰু আগৰ ৰাস্তাত ল'ম তো আপোনালোকে ভিডিঅ'বিলাক মৰম দি থাকিব জয় আই অসম গাইজ এনেকৈ আহি থকা অৱস্থাত মানাছ বুলি কয় এই জেগাখিনিৰ নাম তো এনেতে দাদা দুজন লগ পালোঁ আৰু এওঁলোকে মৰম আৰু আশীৰ্বাদ দিলে তো বহুত বহুত ধন্যবাদ এওঁলোকক মোৰ ফালৰ পৰা আমাৰ টিমটোৰ পৰা তো কিবা এটা ক'বা নেকি তোমালোকে আপোনালোকৰ যাতে ড্ৰিমটো ছাকচেছ হয় আসাম টু কেদাৰনাথ যাত্ৰা থেংক ইউ বেষ্ট থাকিল আপোনালোকৰ
গাইজ আমি হলাপাৰা টোল গেট পালোঁ আহি দেখিছে আপোনালোকে এয়া আৰু মিক্সিং বহুতে ব্যস্ত বাৰু কাৰণ ভিডিঅ' চিডিঅ' বনাই আছে তো আগলৈ চাই থাকিব আপোনালোকে যদি বঙাইগাঁৱৰ ফালে আহে তো ইয়াতে চাইনবোৰ্ড লিখা আছে দেখিব আপোনালোকে ইয়াতে ৰঙিয়া নেশ্যনেল পাৰ্ক ইয়াতে আপোনালোকে যাব পাৰিব বহুত ধুনীয়া বুলি শুনিবলৈ পাইছোঁ আমি আৰু ইয়াতে দেখিছে আপুনি মহিলাৰ ৰিজাৰ্ভ ফৰেষ্ট তো সেই তাতেও যাব পাৰিব আপোনালোকে তাৰ লগতে মানস নেশ্যনেল পাৰ্ক তো আপোনালোকে ইয়াতে লিখাই আছে কেই কিলোমিটাৰ হ'ব ইয়াৰ পৰা 52 কিলোমিটাৰ লিখা আছে মানে আপোনাৰ অৰ্থাৎ 52 কিলোমিটাৰ হ'ব ইয়াৰ পৰা কি দেখুৱাব পাৰোঁ আৰু এনেকৈ চাই থাকিব ৰাস্তাত গৈ থকা অৱস্থাত কি দেখুৱাব পাৰোঁ কেনেকুৱা কি তথ্য তো চাই থাকিব ভিডিঅ'টো আপোনালোকে স্কিপ নকৰালে জয় শ্ৰীৰাম ষ্টপ তো আমি আহি পালোঁ গেৰকাবাৰী বুলি কয় তো দাদাসকল ৰখি আছিল আমাৰ কাৰণে আৰু দাদাসকল আমাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ দাদাসকল ৰখি আছিল আমাৰ কাৰণে তো বহুত ধন্যবাদ দাদাসকলৰ কাৰণে ৰাষ্ট্ৰীয় বজৰং দলৰ দাদাসকল আমাক আগবঢ়াই নিবৰ বাবে আহিছে দেখিছে আপোনালোকে এয়া তো তেওঁলোকে আমাৰ কাৰণে কিছু খোৱা বস্তুৰ যোগান ধৰিছে তো সেইবাবে তেওঁলোকে আগবঢ়াই নিবৰ বাবে আহিছে তো তেওঁলোকক মোৰ ফালৰ আমাৰ টীমটোৰ ফালৰ পৰা বহুত ধন্যবাদ তো মোৰ ক'বলগীয়া এইখিনি তো আগলৈ চাই থাকিব আপোনালোকে তো দেখুৱাই আছোঁ গোটেইখিনি সম্বোধনাটো ৰেডি কৰ বিজনী কাৱৈটিকা বুলি কয় তো সকলো ৰাইজকে বহুতে ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ এই তিনিজনীয়া টীমটোৰ ফালৰ পৰা তো চাই থাকিব আপোনালোকে ভিডিঅ'টো আগলৈ কি হয় কি নহয় গোটেইখিনি দেখুৱাই আছোঁ বাৰু তো দেখিছে আপোনালোকে এওঁলোকে আমাক আগবঢ়াবৰ বাবে আহিছে আৰু কি ক'ম আপোনালোকক এক বুজাব নোৱাৰা অনুভূতি এওঁলোকে ইমান মৰম ইমান আশীৰ্বাদ দিয়াৰ বাবে বহুতেই ধন্যবাদ তো চাই থাকিব আগলৈ আৰু এনেকৈ আহি আমি বঙাইগাঁও পালোহি আৰু ইমানেই বৰষুণটো আগবাঢ়িব পৰা নাই আমি আৰু আজি ইয়াতে বঙাইগাঁৱত থাকি দিম তো আজি ভিডিঅ'টো মোৰ ইমানেই জয় আই অসম।